আজি আমি পঢ়িম চতুৰ্থ শ্ৰেণীৰ এটি বৰ সুন্দৰ গল্প দ্য হিডেন ট্ৰেজাৰ। গল্পটিৰ আৰম্ভণিতে এটি পাজল দিয়া আছে। এই পাজলটোত পংকজ নামৰ ল'ৰাজনে কোনটো ৰাস্তাৰে গ'লে এই সম্পত্তিখিনি পাব, এইটো তোমালোকে নিজে সমাধান কৰিবা। যদি আপোনালোক মোৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আগলৈ আপলোড হ'বলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো ক্লিক কৰি অল ছিলেক্ট কৰক। এতিয়া আমি গল্পটো পঢ়িম। Long, long ago, there was a farmer. His name was Madhav. He had two sons, Pankaj and Rajan. They were very lazy and never liked to work. Madhav was worried because his sons did not help him in the field. বহুদিনৰ আগত এজন খেতিয়ক আছিল। তেওঁৰ নাম আছিল মাধৱ। তেওঁৰ দুজন ল'ৰা আছিল, পংকজ আৰু ৰাজেন। সিহঁত বৰ এলেহুৱা আছিল আৰু কাম কৰিবলৈ বৰ বেয়া পাইছিল। মাধৱ বৰ চিন্তিত হৈছিল কাৰণ সিহঁতে তেওঁক খেতিপথাৰত অকণো সহায় কৰা নাছিল। One day, Madhav took his sons to the field. Pointing to the field, he said, "Look, there is treasure hidden under the ground. You must find it." "Treasure," Pankaj and Rajan exclaimed. "Yes, it will be all yours if you can find it. But first you must dig the ground to get it," Madhav said and smiled. Pankaj and Rajan were delighted to hear this. "Now we can be rich without doing much work. We must dig up the field at once," they said. এদিন মাধৱে তেওঁৰ পুত্ৰ দুজনক পথাৰত লৈ গৈছিল। তেওঁ আঙুলিৰে দেখুৱাই কৈছিল যে, "চোৱা, সৌখন পথাৰৰ মাটিৰ তলত সম্পত্তি লুকাই থোৱা আছে। তোমালোকে সেইটো বিচাৰি উলিওৱা।" সম্পত্তি! পংকজ আৰু ৰাজেন আচৰিত হ'ল। মাধৱে মিচিকীয়া হাঁহি মাৰি ক'লে, "হয়, সেই সম্পত্তিখিনি তোমালোকৰ হ'ব। কিন্তু প্ৰথমে সেইটো মাটি খান্দি বিচাৰি উলিয়াব লাগিব।" পংকজ আৰু ৰাজেন কথাটো শুনি বৰ আনন্দিত হ'ল। সিহঁতে ক'লে যে, "আমি এতিয়া কাম নকৰাকৈ ধনী হ'ব পাৰিম। আমি অতি সোনকালে মাটি খান্দি সম্পত্তিখিনি বিচাৰিব লাগিব।" Early next morning, Pankaj and Rajan went to the field and began to dig it. They dug up the whole field, but found no treasure. They wondered where the treasure lay. পিছদিনা পুৱতি নিশা পংকজ আৰু ৰাজেন পথাৰত গৈ মাটি খান্দিবলৈ আৰম্ভ কৰিলে। সিহঁতে গোটেই পথাৰ খান্দিলে, কিন্তু তাত কোনো ধৰণৰ সম্পত্তি নাপালে। সিহঁতে ভাবিলে, সম্পত্তিখিনি ক'ত লুকাই থোৱা আছে। "Now that we have dug up the field, let's plant something," said Pankaj. "Let's sow paddy in it," Rajan suggested. They informed their father that they found no treasure in the field. They also told him that they would sow paddy in the field. পংকজে ক'লে, "যিহেতু আমি পথাৰখন খান্দিলোঁ, এতিয়া কিবা এবিধ শস্য ৰুই আহা।" ৰাজেনে পৰামৰ্শ দিলে যে ইয়াত ধান ছটিয়াই দিয়া হওক। সিহঁতে দেউতাকক জনালে যে সিহঁতে পথাৰত কোনো ধৰণৰ সম্পত্তি নাপালে আৰু সিহঁতে পথাৰত ধান ছটিয়াই দিয়াৰ কথাও দেউতাকক জনালে। A few months later, Pankaj and Rajan visited the field. How excited they were to see the beautiful crops that filled the field. কিছু মাহৰ পিছত পংকজ আৰু ৰাজেন পথাৰলৈ গ'ল। সিহঁতে শস্যৰে পৰিপূৰ্ণ পথাৰ দেখি বৰ আনন্দিত হ'ল। When the paddy was ripe and golden,
Madhav took Pankaj and Rajan to the field. Look, here is the treasure that I promised you. It's yours now. I am proud of you. Rajan and Pankaj realized that hard work is always rewarded. যেতিয়া পথাৰৰ ধানবোৰ পকি সোণালী হ'ল, মাধৱে পংকজ আৰু ৰাজেনক পথাৰলৈ লৈ গৈছিল। চোৱা, এইটোৱে হৈছে তোমালোকৰ সম্পত্তি, যিটোৰ মই প্ৰতিশ্ৰুতি দিছিলোঁ। এতিয়া এই সকলোবোৰ তোমালোকৰ। মই তোমালোকক লৈ গৌৰৱ অনুভৱ কৰিছোঁ। পংকজ আৰু ৰাজেনে অনুভৱ কৰিলে যে পৰিশ্ৰম কৰিলে সদায় ভাল ফল পোৱা যায়। এতিয়া আমি পাঠটিত থকা কেইটামান প্ৰশ্ন আলোচনা কৰিম। এক্টিভিটি কুৱেশ্যন নম্বৰ 1 সে য়েছ অৰ ন তলৰ বাক্যবোৰ হয়নে নহয় ক'বলৈ কৈছে। কুৱেশ্যন নম্বৰ এ মাধৱ হেড 2 sons মাধৱৰ 2জন পুত্ৰ আছিলে, হয় নহয়নে? এইটো হ'ব য়েছ। কুৱেশ্যন নম্বৰ বি পংকজ এণ্ড ৰাজেন ৱেৰ লেজি পংকজ আৰু ৰাজেন বৰ এলেহুৱা আছিলে, এইটো হ'ব য়েছ। কুৱেশ্যন নম্বৰ চি মাধৱ ডাগ আপ দ্য ফিল্ড মাধৱে পথাৰখন খান্দিছিল, মাধৱে পথাৰখন খন্দা নাছিলে, পংকজ আৰু ৰাজেনেহে খান্দিছিল, সেইকাৰণে এইটো কি হ'ব? এইটো হ'ব ন'। কুৱেশ্যন নম্বৰ ডি দেয়াৰ ৱাজ গোল্ড হিডেন ইন দ্য ফিল্ড পথাৰত সোণ লুকাই থোৱা আছিলে, মানে ন'। কুৱেশ্যন নম্বৰ ই দ্য ৰাইপ এণ্ড গল্ডেন পেডি ৱাজ দ্য ট্ৰিজাৰ সোণালী ৰঙৰ পকা ধানবোৰে আছিলে সম্পত্তি, এইটো হ'ব য়েছ। কুৱেশ্যন নম্বৰ 2 লেটছ চি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য ষ্টৰি ৰাইট দ্য আনচাৰ্ছ চাওঁ আহা আমি গল্পটো কিমান বুজি পাইছোঁ। আমাক তলত দিয়া উত্তৰবোৰ কৰিবলৈ কৈছে, মই তোমালোকৰ সুবিধাৰ কাৰণে কাষত লিখি দিছোঁ উত্তৰবিলাক। কুৱেশ্যন নম্বৰ এ হোৱাই মাধৱ ৱাজ ৱৰিড মাধৱে কিয় চিন্তিত হৈছিল? ইয়াৰ আনচাৰ হ'ব মাধৱ ৱাজ ৱৰিড বিকজ হিজ ছানছ ডিড নট হেল্প হিম ইন দ্য পেডি ফিল্ড। কুৱেশ্যন নম্বৰ বি হুৱেৰ ডিড মাধৱ টেক পংকজ এণ্ড ৰাজেন ওৱান ডে এদিন মাধৱে পংকজ আৰু ৰাজেনক ক'ত লৈ গৈছিল? ইয়াৰ আনচাৰ হ'ব ওৱান ডে মাধৱ টুক পংকজ এণ্ড ৰাজেন টু দ্য পেডি ফিল্ড। কুৱেশ্যন নম্বৰ চি হোৱাট ডিড পংকজ এণ্ড ৰাজেন শ্ব' ইন দ্য ফিল্ড পংকজ আৰু ৰাজেনে পথাৰত কি ছটিয়ালে? ইয়াৰ উত্তৰ হ'ব পংকজ এণ্ড ৰাজেন শ্ব'ড পেডি ইন দ্য ফিল্ড। কুৱেশ্যন নম্বৰ ডি হোৱাট ডিড পংকজ এণ্ড ৰাজেন ৰিয়েলাইজ এট লাষ্ট পংকজ আৰু ৰাজেনে শেষত কি অনুভৱ কৰিলে? এট লাষ্ট পংকজ এণ্ড ৰাজেন ৰিয়েলাইজ ডেট হাৰ্ড ৱৰ্ক ইজ অলৱেজ ৰিৱাৰ্ডেড। কুৱেশ্যন নম্বৰ 3a লুক এট দ্য চেণ্টেন্সেছ চি হাউ দে কেন বি জইন টুগেডাৰ তোমালোকক এই দুটা বাক্য চাবলৈ কৈছে আৰু এই দুটা বাক্যক কেনেধৰণেনো জইন কৰিব পাৰি সেইটো তোমালোকক কৰিব কৈছে। ৰঞ্জিতে কৈছে আই উইল গ' টু নলবাৰী, ইফালে ৰাজুৱে কৈছে আই উইল গ' টু নলবাৰী। দুটা প্ৰায় একেধৰণৰে বাক্য, দুয়ো ক'ত যাব? নলবাৰীত যাব। সেয়েহে এই বাক্যটো আমি এনেধৰণে জইন কৰিব পাৰিম ৰঞ্জিতা এণ্ড ৰাজু উইল গ' টু নলবাৰী। এই বাক্যটিত এন শব্দটোৰে আমি দুটা বাক্য এটা কৰিছোঁ। ঠিক তেনেদৰে কুৱেশ্যন নম্বৰ বি ছোৱালীজনীৰ মাকে কৈছে আই এম আনৱেল, দেউতাকে কৈছে আই এম ৱৰিড। তো ছোৱালীজনীয়ে কৈছে ফাদাৰ ইজ ৱৰিড বিকজ মাদাৰ ইজ আনৱেল। ইয়াত আমি দুটা বাক্য বিকজ শব্দটোৰে জোৰ লগাইছোঁ। কুৱেশ্যন নম্বৰ 3c ৰমেন প্লেড ৱেল হি ডিড নট উইন দ্য ৰেচ ৰমেন প্লেড ৱেল বাট হি ডিড নট উইন দ্য ৰেচ। এই বাক্যটিত আমি বাট শব্দটোৰে দুটা বাক্য জইন কৰিছোঁ। এতিয়া আছে কুৱেশ্যন নম্বৰ 4 ৰিড দ্য ফলোইং চেণ্টেন্সেছ ফ্ৰম দ্য কণ্টেক্সট ওৱান্স এগেইন এণ্ড আণ্ডাৰলাইন দ্য জইনিং ৱৰ্ডছ। এতিয়া আমি তিনিটা জইণ্ট লগোৱা শব্দ পালোঁ, এটা হৈছে এণ্ড, এটা হৈছে বাট আৰু এটা হৈছে বিকজ। এতিয়া তোমালোকক এই পেৰেগ্ৰাফটিত এই তিনিটা শব্দ বিচাৰি উলিয়াব দিছে আৰু তলত আণ্ডাৰলাইন কৰিব দিছে। আহাচোন বিচাৰোঁ। পংকজ এণ্ড ৰাজেন ৱেৰ ভেৰি লেজি এণ্ড নেভাৰ লাইক টু ৱৰ্ক। মাধৱ ৱাজ ৱৰিড বিকজ হিজ ছানছ ৱেৰ লেজি।
One day he told his sons that there was a hidden treasure in the field. They dug up the whole field but found no treasure. আশা কৰিছো তোমালোকে বুজি পাইছা। Now, write the following sentences using and, but, and because. এতিয়া তোমালোকক তলৰ বাক্যবোৰ and, but আৰু because শব্দকেইটাৰে জইন কৰিব দিছে। তোমালোকৰ সুবিধাৰ বাবে মই কাষত লিখি দিছো। Question number 4A. Pankaj and Rajan were lazy boys. Question number B. Pankaj never liked to work because he was lazy. Question number C. They dug up the field but did not find the treasure. Question number 5. Use an or but to join the sentences and write them. তলৰ বাক্যবোৰ তোমালোকক an আৰু but শব্দৰে জইন কৰিব দিছে। Question number 5A. She went to the shop and bought 2 apples. Question number B. We played well but lost the match. Question number C. I liked the dress but Rita did not like it. Question number D. She came home and watched television. Question number E. We went to park and waited for Rahul. Question number 6A. Let's read the sentences. They all end with an exclamation mark because they show delight or surprise. Exclamation mark মানে হৈছে আবেগসূচক বা বিস্ময় চিহ্ন। তলত দিয়া বাক্যবোৰ আটাইবোৰ হৈছে আবেগসূচক বা বিস্ময় বাক্য। সেইকাৰণে ইয়াৰ শেষত এই এক্সক্লেমেশ্যন মাৰ্কটো দিয়া আছে। এই বাক্যবোৰ তোমালোকে পঢ়িবা। Question number 6B. Pankaj and Rajan were delighted because they would be rich one day. Rearrange the words in the sentences below. Remember to use exclamation mark at the end and the capital letter in the beginning. Pankaj আৰু Rajan বৰ আনন্দিত হৈছিল কাৰণ এদিন সিহঁত বৰ ধনী মানুহ হ'ব। এতিয়া তলৰ বাক্যৰ শব্দবোৰ অকণমান ইফাল সিফালকৈ দিয়া আছে। এই শব্দবোৰ তোমালোক ক্ৰমিকভাৱে লিখিব কৈছে আৰু মনত ৰাখিব কৈছে যে প্ৰথম আখৰটো কেপিটেল লেটাৰত হ'ব আৰু বাক্যটোৰ শেষত আমাক এক্সক্লেমেশ্যন মাৰ্কটো দিবলৈ কৈছে। তোমালোকৰ সুবিধাৰ বাবে মই ইফালে কাষত এই বাক্যবোৰ মই কাষত কৰি দিছো। Question number 1. Look, here is the treasure. তোমালোকে দেখিছা মই বাক্যটোৰ আৰম্ভণিতে মই কেপিটেল লেটাৰ ইউজ কৰিছো আৰু শেষত মই এক্সক্লেমেশ্যন মাৰ্ক ইউজ কৰিছো। ঠিক তেনেকৈ question number B. All the treasure will be ours. শেষত এক্সক্লেমেশ্যন মাৰ্ক দিয়া আছে। Question number 3. Look, it's yours now. Question number 4. How excited Pankaj and Rajan were. এতিয়া হৈছে question number 7 লৈ। Let's have fun with the words by adding ly, ness and er. এতিয়া happy লগত ly, ness আৰু er লগাবলৈ কৈছে। এতিয়া happy শব্দটো চোৱা। প্ৰথম ly লগাই আছে happily, er লগাই আছে happier আৰু ness লগাই হৈছে happiness. Greatly ly লগাইছে ইয়াত, greatness ness লগাইছে আৰু greater er লগাইছে। এই দুটা শব্দৰ দৰে তোমালোকক তলত কেইটামান শব্দও দিছে। এইবোৰ তোমালোকক এনে ধৰণে ly ness আৰু er লগাবলৈ কৈছে। মই ইফালে তোমালোকক লিখি দিছো। এইবোৰ তোমালোকে চাই বুজি ধুনীয়াকৈ বহিত লিখিবা। Question number 8. There are some new words from the text. গল্পটোৰ পৰা তিনিটা নতুন শব্দ দিয়া আছে। এই শব্দ তিনিটাৰ অভিধানিক অৰ্থ তোমালোকক ইয়াত ধুনীয়াকৈ দি দিছে। এইবোৰ তোমালোকে চাই ধুনীয়াকৈ পঢ়িবা। আৰু এই তিনিটা শব্দ অৰ্থ মই অসমীয়াত লিখি দিছো। পেডি মানে হৈছে ধান, ট্ৰিজাৰ মানে হৈছে সম্পত্তি, দিগ মানে হৈছে খণ্ডা। এই তিনিটা শব্দ অৰ্থ তোমালোকক দিয়া আছে ওপৰত। এইবোৰ চাই ধুনীয়াকৈ বহিত লিখিবা। Question number 9A. Read the words and their meaning. তলত কেইটামান তোমালোকক শব্দ দিয়া হৈছে আৰু ইয়াৰ লগতে তোমালোকক ইয়াৰ অৰ্থবোৰো দিয়া আছে। তোমালোকক এইবোৰ পঢ়িব কৈছে আৰু অৰ্থবোৰ বুজিব কৈছে। ট্ৰিজাৰ, ট্ৰিজাৰ মানে কি? A collection of gold, silver and other valuable things. Wonder মানে হৈছে think about. Delighted মানে হৈছে happy. Excited মানে হৈছে feeling or showing happiness. Suggest মানে হৈছে put forward an idea. Promise মানে হৈছে to say that something will be done. Ripe, ripe মানে হৈছে fully grown and ready to be eaten. এটা question number 9b তোমালোকক দিছে। Now
Read the following sentences. Replace the underlined words by choosing one from the box to write each sentence. বাকচত 4টা শব্দ দিয়া আছে এই 4টা শব্দৰ তলৰ বাক্যবোৰত আন্ডাৰলাইন কৰা শব্দকেইটা সালসলনি কৰিব দিছে যেনে there is a gold and silver gold and silver শব্দটোক আমি treasure শব্দটোৰে ৰিপ্লেচ কৰিব পাৰিম যেনে there is a treasure under the ground এতিয়া আছে কোৱেশ্চন নম্বৰ 2 Pankaj and Rajan thought about মানে কি আছিল thought about মানে আছিল under তো এই thought about শব্দটোক আমি ৰিপ্লেচ কৰিব পাৰিম under শব্দটোৰে যেনে Pankaj and Rajan wondered where the treasure lay Question number 3 Pankaj and Rajan were happy to hear about the treasure ইয়াত happy শব্দটো আমি delighted শব্দটোৰে সালসলনি কৰিব পাৰিম যেনে Pankaj and Rajan were delighted to hear about the treasure Question number 4 Madhav saw that the paddy was fully grown and golden তো fully grown ৰ অৰ্থ হৈছে কি ripe ইয়াত fully grown শব্দটোটা সালসলনি কৰিব পাৰিম ripe শব্দটোৰে যেনে Madhav saw that the paddy was ripe and golden এতিয়া আছে question number 10 Below there are some words from the lesson but the letters are jumbled spell them correctly and make sentences of your own with them তলত তোমালোক কেইটামান শব্দ দিয়া আছে কিন্তু এই শব্দবোৰ তোমালোক খেলিমেলিকৈ দিয়া আছে এই খেলিমেলিকৈ দিয়া শব্দবোৰ শুদ্ধকৈ লিখি এটাকৈ বাক্য ৰচনা কৰিব দিছে যেনে question number 8 হ'ব delighted Pankaj and Rajan were delighted to hear about the treasure question number B2 হ'ব treasure there is a treasure under the ground question number C2 হ'ব promise I promise to help you question number D2 হ'ব wondered Pankaj and Rajan wondered where the treasure lay question number 11 fill in the gaps with the letters to make words from the story গল্পটিৰ পৰা তোমালোকক কেইটামান শব্দ দিয়া গৈছে আৰু এই শব্দবোৰেৰে এই খালি ঠাইবোৰ তোমালোকক পূৰণ কৰিব দিছে মই তোমালোকক এই খালি ঠাইবোৰ ফিল আপ কৰি দিছো তোমালোকে ভিডিওটো পজ কৰি বহিত লিখি লবা Question number 12 Fill in the blanks with these words and complete the sentences You may choose a word more than once তলৰ খালি ঠাইবোৰ বাকচত দিয়া শব্দকেইটাৰে পূৰণ কৰিব দিছে আৰু এটো কোৱা হৈছে যে বাকচত দিয়া শব্দবোৰ এবাৰতকৈ বেছিও তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা এই খালি ঠাইবোৰ মই তোমালোকক কাষত কৰি দিছো গতে Question number A Summers are hot but winters are cold Question number B We could not find a treasure in the field so we planted seeds Question number C The paddy was ripe and golden therefore Madhav took Pankaj and Rajan to the field Question number D Pankaj and Rajan worked hard so they became rich Question number E At first the farmer dug up the field next he sowed the seeds Question number F Pankaj was lazy earlier but now he is hardworking It is question number 13 Rewrite the sentences correctly তলৰ বাক্যবোৰ তোমালোকক আকৌ এবাৰ শুদ্ধকৈ লিখিব দিছে তোমালোকৰ সুবিধাৰ কাৰণে মই এফালে কাষত লিখি দিছো Question number A We must dig down the field at once এই বাক্যটিত dig down নহয় এটো হ'ব dig up Question number B There is treasure hidden above the ground ইয়াত above নহব ইয়াত হ'ব under Question number C I am proud in you ইয়াত in নহব ইয়াত হ'ব of I am proud of you Question number D How are the beautiful crops এটো হ'ব How beautiful the crops are আজিলৈ মানে